হেল্ল' গাইজ, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল বৰ্ষা আছামিজ ব্লগলৈ আপোনালোকক স্বাগত। আৰু আজি হৈছে দেৱালীৰ চতুৰ্দশী। মই লগাই আছোঁ এতিয়া টুনি ছেটৰ মই চাকি ছেটটো লগাই লৈছোঁ। ফাৰ্ষ্ট চাকি ছেটটো লগাই লৈছোঁ আৰু আমাৰ যিটো আমি মাটিৰ চাকি, সেই মাটিৰ চাকিও জ্বলালোঁ 14 গছ জ্বলাই মেলি এয়া এতিয়া মই টুনি ছেটৰ কাম কৰি আছোঁ। পিউৰ ফাৰ্ষ্ট দেৱালী আৰু সেইটো কাৰণে দেউতাকে আনিছে পিউলে এয়া। তোমাক লাগিবনে? আহা ডাঙৰ ডাঙৰ ফুলজাৰি তাৰপিছতে এয়া বহুত কাম নালাগে দেখিলে আৰু মই ভাবিছোঁ এতিয়া পিউ ককাকে লৈ আছে আৰু আজি যিটো দেৱালী সেইটো কাৰণে হৈছে মিঠা কিবা এটা ৰেচিপি বনাম। আৰু এইপিনে আমাৰ নাৰিকল ফালি থৈ দিছিলোঁ, এতিয়া নাৰিকল ফালি এতিয়া পানীটো যাবলৈ দিছোঁ। যাবলৈ দি এটা নাৰিকল লৈছোঁ মই এতিয়া আৰু বলচিটো বনাই সেইটো কাৰণে কমকৈ বনাই একেবাৰে সৰহকৈ বনাই নিদিওঁ। এটা নাৰিকল ফালি লৈছোঁ আৰু নাৰিকলৰ কি ৰেচিপি বনাবলৈ চাওঁ ব'লক আপোনালোকক দেখাইছোঁ। নাৰিকলটো ফালি লৈছোঁ আৰু ফাৰ্ষ্ট এতিয়া নাৰিকলটো এই ওপৰৰ বাকলিটো এৰুৱাই দিম, এই কোলা অংশখিনি আঁতৰাই দিম। কোলা অংশখিনি আঁতৰাই তাৰপিছত আপোনালোকক দেখাইছোঁ। তাৰপৰা মই পিহনাখনত পিহিম। ওপৰৰ বাকলিখিনি এৰুৱাই লৈছোঁ আৰু এয়া শুকান হৈ আছে। এতিয়া মই পিহনাত পিচিম। এয়া এডোখৰ পিচিলোঁ, এনেকৈ লগাই দীঘলকৈ টানি দিম। এনেকৈ ৰাতি দিব আৰু খাবলৈ বহুত ভাল চাহৰ লগত, লাল চাহৰ লগত আৰু খাব আৰু এনেই খাই ভাল লাগে মিঠা বস্তু এটা। আৰু জিলা ভাল দি বনালোঁ আৰু মোৰ ৰুকি হৈ গ'ল নিচিনা এনেকৈ দীঘল হ'ব লাগিব। এনেকৈ দীঘল হ'লেহে জিৰাটো নিচিনা হ'ব। এনেকৈ দীঘলকৈ টানি ল'ব লাগে। এয়া মই এটা নাৰিকলত ইমানখিনি হৈছে। কেৰাহীখনে পাতি দিছোঁ, কেৰাহীখন গৰম কৰিবলৈ দিছোঁ। গৰম হৈছে আৰু গৰম হ'লে ইয়াত পানী আৰু এতিয়া এটা মগেৰে মই আধা পানী দিছোঁ। যিহেতু মই এটা নাৰিকল সেইটো কাৰণে আধা পানী দিলেই হ'ব। মই একাপ চেনি দি লৈছোঁ আৰু আধা কাপ চেনি ইয়াত এড কৰি দিছোঁ আৰু ইয়াত এটা মিলি আধা হ'ব লাগিব আৰু এটা তাৰ বনিব লাগিব। যেতিয়া তাৰ হয় তেতিয়া আমি নাৰিকলখিনি ইয়াত দি পিনি লৰাব লাগিব। আৰু এতিয়া মই নাৰিকলখিনি অলপ অলপকৈ ইয়াত দি যাম। লৰাই লৰাই এনেকুৱা হ'বলৈ দিব লাগিব, দেখিছেনে? পানীটো শুকাই গৈছে। বহুত বেছি নলৰাব, লাহে লাহে লৰাব, লাহে লাহে লৰাই নহ'লে গোটা বান্ধি যাব নহয়। তেনেকৈ লৰাই দিব, লৰাই লৰাই এনেকুৱা হ'বগৈ, গোটা গোটা নিচিনা হ'বগৈ। তেতিয়া আপোনালোকে গেছটো অফ কৰি সেইটোখনত কাঢ়ি মেলি থৈ দিব। তাৰপৰা টান আৰু লাহে লাহে তেতিয়া টান হৈ গৈ থাকিব আৰু তেতিয়া এই চিৰা নিচিনা হৈ যাবগৈ। মোৰ ইয়াৰ প্ৰায় হ'লেই, তেতিয়া মই কাঢ়িম। পানী দিয়া মই হৈ গ'ল চিৰা। এতিয়া হেৰি হ'ব লাগিব অকণমান ইয়াত শুকান ভাতটো যাব লাগিব, তেতিয়াহে বস্তুটো খৰখৰীয়া হ'বগৈ। বনাই খাই চাবচোন, কেনেকুৱা পাই মোক কমেণ্ট কৰি জনাব। কি হয় আৰু দেৱালী চাবলৈ ওলাইছে আৰু চা তোমাৰ নতুন ড্ৰেছ চা পাপাই না। এই যে আমাৰ পাপাই না নতুন ড্ৰেছ পাপাই আনিছিলে নি দেৱালী বুলি, দেৱালী স্পেচিয়েল। বাহ বাহ, টুপি আইতাই আনিছিলে। এতিয়া দেৱালী চোৱাগে নি ক'ত চাবাগে? এয়া আমাৰ মিষ্টাৰ বহি আছে আৰু এয়া লাইট জ্বলাই লৈছোঁ। এয়া আমাৰ পিউ গৈছে, ময়ো লাহে লাহেকৈ যাম। এয়া চাকি জ্বলাই লৈ এয়া চাকি ৰেডি কৰি থৈছোঁ। এয়া আগফালে লৈ যাওঁ আৰু চাকি জ্বলাওঁগে। আপোনালোকেও জ্বলাইছেনে? কমেণ্ট কৰিবচোন। চাকি জ্বলাইছেনে নে আপোনালোকে মম জ্বলাইছে? মই চাকিও জ্বলাইছোঁ আৰু লগতে লাইটো লগাইছোঁ। যিহেতু পোহৰৰ উৎসৱ আৰু এই পোহৰৰ উৎসৱে সকলোৰে জীৱনলৈ পোহৰ আনক, পোহৰ সমৃদ্ধি বঢ়াওক, সেয়াই কামনা কৰিছোঁ। মই চাকি জ্বলাই লওঁগৈ, তাৰ পৰা বহুত বেছি নুফুটাওঁ, অলপ ফুটাম। যিহেতু পিউ আছে, পিউ হয়তো ভয় খাবও পাৰে, কিন্তু বৰ্তমানলৈকে ইমানবোৰ ফুটাই আছে যদিও পিউৱে ভয় খোৱা নাই। এয়া মই চাকি জ্বলাবলৈ লৈছোঁ, তেল দি লৈছোঁ। একদম এয়া মই চাকি জ্বলাই লৈছোঁ। কিন্তু ভয় কৰা নাই যে, নিজে লৈছেহে। অকণো ভয় কৰা নাই, ধৰি আগত ধৰিবলৈহে গৈছে।
Happy Diwali! ভয় কৰা নাই দেখিছেনে আপোনালোকে কমেণ্ট নকৰিব জাষ্ট অকণমানে তাইক ফূৰ্তিৰ কাৰণেহে দিছোঁ যিহেতু তাই প্ৰথম আৰু এই স্মৃতিটো থৈ দিবৰ কাৰণে আৰু আমিও তাইৰ পৰা আঁতৰাই ৰাখিছোঁ বস্তুবোৰ सुनते हैं जब प्यार हो तो दिए जल उठते हैं तन में मन में और মিলিছে দেই অলপ হ'লেও মিলি গৈছে খেলার লাগিল ধনী সাপৰি টানকে মাৰিছে পইচা সোমাই আছে আমাৰ আজি চিঠি খেল তাৰপিছত এয়া ফাৰ্ষ্ট পুৰস্কাৰ দেখাইছে আৰু তোমাৰ আলু 3 কেজি থাৰ্ড পুৰস্কাৰ আৰু 4 তোমাৰ মিঠাতেল আৰু 5 পেকেট তোমাৰ 5 10 মিনিট ৰ'ব নালাগে যাওক ৰুটি আৰু আজি বনাইছিলোঁ ৰুটিৰ লগত মটৰ ঘুগুনি গ্ৰীণ মটৰ পনীৰ বনাইছিলোঁ আৰু সেয়া বনাই মেলি হৈ গ'ল খাবলৈ বাকী আছে খাম আৰু অলপ লাহে লাহে ভাবিছোঁ পিউ খুৱাই লওঁ পিউ খুৱাই মেলি খাম আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাবচোন এই যেনিবা পিউ উৎপাত কৰি ফুৰিছে খেলি ফুৰিছে এয়া ধুপুচ পৰি দিয়ে তাই দেখিছেনে তাই ধুপুচ পৰি দিয়ে
তাৰপিছতে আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন আৰু আপোনালোকে মই যে আজি যিটো ৰেচিপি দিছোঁ নাৰিকলৰ চিৰা বনাই আপোনালোকে বনাই চাবচোন ঘৰত আৰু বহুত ইজি হয় আৰু খাবলৈও ধুনীয়া টেষ্টি হয় চাহৰ লগত নিজ হাতেৰে বনাই কিবা এটা খাবলৈ পালে মনটো ভালো লাগে দিয়কচোন আৰু ঘৰৰ মানুহক খুৱাইতো ভালেই লাগে যিসকলে বনাই ভাল পায় আৰু যিসকলে বনাই বেয়া পায় তেওঁলোকে আনে বনাই দিলেও খাই ভাল পায় চ' সেইটো ট্ৰাই কৰি চাবচোন কেনেকুৱা পায় আৰু কমেণ্ট এটা জনাব যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া আৰু নতুনসকলে যিসকলে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব মোৰ নতুন ভিডিঅ'বোৰ পাবৰ বাবে এলিছেনে পিউ থিয় হ'বলৈ লৈছে সেয়া চাওক হাই বাই 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 কৈ দিয়া বাই বাই কৈ দিয়া বাই বাই